आसाम सोरखारा क'क्राझाराव फांसे बिफां बिमानि मुङाव बिफां गायनाय हाबाफारि मावफुंदों। क'क्राझार जिल्ला खुंथाय आरो बिटिसिनि हाग्रा बिफाननि जुथायै बानजायनायाव क'क्राझार सहरनि साखाथि सान्दामारियाव थानाय बड'फा कालचारेल कमप्लेक्सनि लांगोनायाव आसाम सरकारनि बिथांखि फांसे बिफां बिमानि मुङाव हाबाफारिजों लोब्बा लाखिनानै बिफां गायनाय हाबाफारि बानजायदों। बे हाबाफारियावनो बाहागो लायो क'क्राझार सानजा जनजाति बिधानसभा बियाबनि एमएलए लरेन्स इस्लारिया। बे हाबाफारियावनो बाहागो लानानै बड'लेण्ड एडमिनिस्ट्रेटिभ स्टाफ कलेजाव ट्रेनिं लागासिनो थानाय सा 80 एसिएस मावख'गिरिफोराबो बिफां गायनाय हाबाफारियाव बाहागो लायो। बिफां गायनाय हाबाफारियाव क'क्राझार जिल्लानि जिल्ला बेंगिरि वादियाल रेहमान, उफ्रा पुलिस सामलायगिरि नबनीता शर्मा, हलथुगाव हाग्रा खोन्दोनि DFO जयन्त ब्रह्म आरो SLRM जिल्ला मावख'गिरि बिचित्रा नार्जारिया बाहागो लायो। আৰু এটা কাৰ্যসূচী ৰূপণ ৰচনা কৰিছে। আমাৰ কোকৰাঝাৰত এইবাৰ প্ৰায় 10 লাখ গছপুলি ৰোপণ কৰা হ'ব। যোৱা বছৰ 1 কোটি আছিলে টাৰ্গেট, তাৰে কোকৰাঝাৰত 3.5 লাখ বৃক্ষ ৰোপণ কৰা হৈছে। এইবাৰো আমি আশা কৰিছোঁ আৰু সেইমতে জিলা প্ৰশাসনে তেওঁলোকে প্ৰায় 10 লাখ গছ ৰোপণ কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা লৈছে। গতিকে কোকৰাঝাৰতো প্ৰায় 10 লাখ গছপুলি ৰোপণ কৰাৰ যি কাৰ্যসূচী, এই কাৰ্যসূচীটো আজিৰ পৰা যিহেতু 15 আগষ্টলৈকে আছে, বিভিন্ন কাৰ্যসূচীৰ যোগেদি এইবিলাক সম্পূৰ্ণ কৰা হ'ব। আজি আমি প্ৰথমবাৰ জিলা প্ৰশাসনৰ উদ্যোগত দ্বিতীয় লানি যি কাৰ্যসূচীৰ প্ৰথম আজি বডোফা কালচাৰেল কমপ্লেক্সৰ অন্তৰ্গত আমাৰ যিটো ষ্টাফ কলেজ, এই ষ্টাফ কলেজৰ প্ৰাংগণত আজি এই কাৰ্যসূচীটো আমি আৰম্ভ কৰিছোঁ কোকৰাঝাৰৰ কাৰণে। গতিকে আমি সকলোৱে বুজা উচিত যে এতিয়া যি ধৰণৰ মানে ইক'লজিকেল ইনবেলেঞ্চ হৈ আছে, তো আমাৰ বহুত গছ কটাৰ ফলত বহুত হাবি গছ ধ্বংস হোৱাৰ পিছত এতিয়া যিটো জলবায়ুৰ পৰিৱৰ্তন হ'ল, এনেকুৱা এটা সময়ত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখন সেউজীয়া কৰিবৰ কাৰণে যি পদক্ষেপ লৈছে, সঁচাকৈ এইটো ধন্যবাদৰ পাত্ৰ তেখেত, সঁচাকৈ প্ৰশংসনীয় এটা পদক্ষেপ। আমি আশা কৰোঁ মুখ্যমন্ত্ৰীৰ যি সপোন, এই সপোনটো সকলোৱে যাতে আমি বাস্তৱত ৰূপ দিয়াত আমি যাতে সকলোৱে সহায় কৰোঁ। প্ৰত্যেকজন ব্যক্তিয়ে গছপুলি এডাল এডালকৈ ৰোপণ কৰিব লাগে। যোৱাবাৰতো যেনেকৈ কৰা হৈছিলে, বিভিন্ন ইয়াত আশাকৰ্মী, অংগনবাদী, টি গাৰ্ডেনৰ লেবাৰ, ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল, বিভিন্ন চৰকাৰী বিষয়ববীয়াসকল আৰু প্ৰত্যেক ব্যক্তিকে যি ধৰণৰ আহ্বান জনোৱা হৈছিল, এইবাৰো তেনেকুৱা আহ্বান জনোৱা হৈছে। আমি আশা কৰোঁ যে আমাৰ কোকৰাঝাৰতো 10 লাখ যি টাৰ্গেট দিয়া হৈছে, এই টাৰ্গেটটোত আমি সম্পূৰ্ণ কৰিব পাৰিম। আৰু যিহেতু জিলা প্ৰশাসনে ষ্টাফ কলেজৰ প্ৰাংগণত লোৱা হৈছে, গতিকে ইয়াত আমাৰ লগত ষ্টাফ কলেজৰ বৰ্তমান যিসকল ট্ৰেইনিঙত আছে 24 বেটছ, তেওঁলোকৰ গোটেই তেওঁলোকেও সহযোগ কৰিছে আৰু প্ৰগ্ৰামত তেওঁলোকেও অংশগ্ৰহণ কৰিছে। আবা 2024 উপলক্ষে বডোফা কালচাৰেল কমপ্লেক্সত আজি আমি ACS 2024 বেটছৰ ট্ৰেইনীসকল আৰু ইয়াৰ বিশিষ্ট ব্যক্তিসকল, অফিচাৰ্ছসকল, অনাৰেবল MLA লৰেন্স ইছলাৰী ছাৰ, তেওঁলোকৰ উপস্থিতিত আমি একেলগে 150ডাল গছপুলি ৰোপণ কৰিলোঁ। আৰু সকলোকে মই জনাওঁ যে এইবাৰৰ আমাৰ থিম হ'ল এক পেৰ মাকে নাম। চ' আমি মাৰ নামত এডাল গছ ৰুলোঁ আৰু ভাবোঁ যে এইবাৰ আবা 1 আগষ্টৰ পৰা 15 আগষ্টলৈকে চলিব আৰু তাত আমাৰ কোকৰাঝাৰত টাৰ্গেট হ'ল 10 লাখ। চ' আমি ভাবিছোঁ এইটো সুকলমে পাৰ কৰিব পাৰিম। আজিতো শুভ আৰম্ভণি হৈছে, তো আজি 150ডাল ৰুলোঁ আমি। অসম চৰকাৰৰ নিৰ্দেশত আজি আমি দেখিবলৈ পাইছোঁ 3 crore যে প্লান্টেশ্যন আমাৰ অসমৰ বিভিন্ন জিলাত প্লান্টেশ্যন কৰা হ'ব আৰু কোকৰাঝাৰতো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু
যে ইয়াত আমাৰ 80জন যে যোনে পাছ কৰি ইয়াত ট্ৰেইনিং লৈ আছে সিহঁতৰ অংশগ্ৰহণ দেখাবৰ কাৰণে চেষ্টা কৰিম এইটো হ'ল প্লান্ট